নমস্কাৰ, মোৰ গাঁও অঞ্চল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আছোঁ আজি দীঘলীয়া পথাৰত। আমি যাম, আমাৰ গাঁৱত এটা ৰজা দিনৰ মন্দিৰ আছে শিৱদৌল, তালৈ যাম। তো আপোনালোকক দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু এটা কথা কৈ দিওঁ, ডিব্ৰুগড়ৰ পৰা আহিলে লেজাই পিনে আহিব লাগিব। ডিব্ৰুগড়ৰ পৰা আপোনাৰ চেঁচা তিনিআলি মৈদামনি পাৰ হৈ লেজাই চেঁচা তিনিআলিৰ পৰা লেজাই হৈ আহিলে আপুনি 5 কিলোমিটাৰ সোমাই আহিলে আপোনালোকে পাব ৰজা দিনৰ পুৰণি ৰাইডিঙীয়া দৌল শিৱদৌল। আৰু ব'লক আজি দেখাম শিৱদৌল। ওচৰৰ মানুহ হয়, দদৌ সুধিলোঁ যিমান দদৌ ইমান এটা অভিজ্ঞতা মন্দিৰটোৰ ওপৰত নাই, কাৰণ তেওঁ হয়তো ইমানখিনি কথা গম নাপায়। কিন্তু যিমানখিনি জানে দদৌৱে কৈছে যে ৰজা দিনৰ মন্দিৰ হয়, আহোম ৰজা দিনৰ মন্দিৰ। তো আহি আমি মন্দিৰ মুখ পালোঁহি, যিহেতু এতিয়া আমি মন্দিৰলৈ যাম আৰু আপোনালোকক দেখাম মন্দিৰটো যিমান পাৰোঁ। ৰজা দিনৰ মন্দিৰ হয়। আপোনালোকে লেজাই ফালৰ পৰা আহিলে ৰাস্তা কলাখন নাপাওঁতে আপোনালোকে এইটো মন্দিৰটো পাব। এইখন আপোনাৰ মন্দিৰৰ মেইন গেট হৈ গ'ল। এইখন আপোনাৰ মন্দিৰৰ মেইন গেট। এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ। কিবা লাভ লাগিছে বোলে আৰু পিটিয়াটো আৰু মই সোমাম ভিতৰত। आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह, मेरा कर्म तू ही जाने, क्या बुरा है क्या भला, तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की ज्योत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। ने पश्चाताप के लिए तय किया था महाभारत के बाद। अब भोलेनाथ भैंस के रूप में जब भीम ने उनको आगे पकड़ लिया, अब उनका सर वो नेपाल में और घड़िया रह गया। 7 किलोमीटर हो गया, 7 किलोमीटर बाकी। रहेगी तेरी आस्था, क्या समय क्या दोनों में तेरी महानता। আমাৰ গাঁৱৰ মন্দিৰটো যিমান পাৰে ৰাইজক চাফা কৰি ৰাখিব লাগে। चाय पानी बहुत से मिलेगा। আৰু আপোনালোককো কৈছোঁ যে ডিব্ৰুগড়বাসী ৰাইজ আহক ইয়ালৈ। আপোনালোকে যদি আহি ইয়াত সঁহাৰি জনাই যে আহিছোঁ বুলি, তেতিয়াহ'লে মন্দিৰটো বহুতেই চফা হৈ যাব। আজি ইয়াত মানুহ নোহোৱাৰ কাৰণে আজি মন্দিৰটো এনেকুৱা হৈ আছে। আৰু আহক চাওক, সকলোৱে চাওক, ভাল লাগিব আহি। এটা সৌন্দৰ্য পৰিৱেশ আছে। আৰু এইফালে আপোনাৰ আছে পাৰ, এইটো হৈ গ'ল আপোনাৰ মন্দিৰ আৰু পাৰ চাৰ আছে। আৰু ইয়াত পাৰ এজনী উৰিব পৰা হোৱা নাই, এজনী ইয়াতে খোজকাঢ়ি দিছে। যিকোনো ক্ষেত্ৰত টাউনত প্ৰায় মানুহৰ সমাগমটো বেছি থাকে। আৰু গাঁৱত কিছুমান এনেকুৱা ঐতিহ্যমণ্ডিত পুৰণা মন্দিৰ থাকে ধৰক, আপোনালোকে সেইটো হয়তো কেতিয়াও মনে কৰা নাই যে এনেকুৱা এটা আমুকত মন্দিৰ থাকিব পাৰে। তো সেইবাবে
আজি মই মন্দিৰটো দেখাইছোঁ আৰু মোৰ চেনেলটোৰ থ্ৰুৱেদি আপোনালোকক যিমান পাৰোঁ গাঁৱৰ বিষয়ে মই দেখাম আৰু সহায় জনাব আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কৰিব ময়ো অলপমান নিজকে উৎসাহ পাম আগলৈও ভিডিঅ' বনাই যাবলৈ আৰু আপোনালোকক দেখাই যাবলৈ আৰু এতিয়া আমি মন্দিৰটো এইটো এটা হৈ গ'ল পুৰণা পুখুৰী বহুত পুৰণা পুখুৰী হয় গছজোপা ভাঙি গ'ল ন ইমানটো দেখা দিয়া এবাৰ কৈ দিওঁ এইপিনে দেখা দিয়া আৰু এই গছজোপা যিজোপা আপোনালোকে গছ দেখিছে এই আকৌ ভাঙি আছে গছজোপা আগতে আমি এই গছজোপাই দি আমি খোজকাঢ়ি যায় আমি তাত বহি আমি ডেকা ল'ৰা সকলোৱে কথা পাতিছিলোঁ বহি এটা ভাল লাগিছিলে ধুনীয়া লাগিছিলে কিন্তু দুখ লগা বিষয় যে এই গছজোপা গুৰিটো ভাঙি থাকিলে সেইকাৰণে আমি আজি তাত উঠিব পৰা নাই নহ'লে আপোনালোকক মন্দিৰটোৰ বিষয়ে ভিডিঅ' বনাম শিৱৰাত্ৰিত ইয়াত কেনেকুৱা এটা পৰিৱেশ হয় কিমান এটা মানুহ সমাগম হয় সেইটো দেখাম আৰু এই মন্দিৰটো আপোনালোকক বাৰে বাৰে কৈছোঁ এই মন্দিৰটো আছে লেজাই কলাখোৱা নেপাওঁতে লেজাই পাৰ হৈ দলংঘাট পাৰ হৈ আহি আপোনালোকে কলাখোৱা নেপাওঁতে এই মন্দিৰটো পাব ৰাইডিঙীয়া দৌল আৰু এইটো ৰজা দিনৰ দৌল এইটো আপোনাৰ আহোম ৰজা দিনৰ আজি 600 বছৰ পুৰণি বিশেষ কথা আমাৰ আমি এতিয়া দোকানখিনি পাৰোঁ আমি ঘৰত আমি ইটা দি কেনে আমি ইটা দি ঘৰ সাজোঁ এই মন্দিৰটো এইটো কথা নহয় এই মন্দিৰটোত এটা বিশেষ ইটা দিয়া আছে ৰজা দিনৰ ইটা এই ইটাটো এই ইটাটো আপোনাৰ হাঁহৰ কণী আৰু কিবা হেৰি এই ইটাটো নিৰ্মাণ কৰে সেই ৰজা দিনতে আমি ইমানখিনি দুদুৱা এহেঁতক সুধি কেনে খবৰ পাইছোঁ যে হাঁহ কণী আৰু কিবা কিবি মিলাই কেনে ন কিবা মিলাই কেনে ইটাটো নিৰ্মাণ কৰে আৰু এই গোটেই মন্দিৰটো এনেকুৱা ইটা দিয়ে নিৰ্মিত ফুল বা ফটো কৰি মন গৈছিল মা দেউতা বাইদেউ ভণ্টি কাৰোবাক লৈ আহিছে মন্দিৰটো দেখাব পালে বা পূজা আপোনাৰ মনৰ আশা পূৰ্ণ হ'বৰ কাৰণে ইয়াত আহি কিনে পূজা কৰিব আহিছে আহি শিৱক আপোনালোকে পূজা কৰি ইয়াত আপুনি বহি কেনে সৌন্দৰ্যটো অনুভৱ কৰিব পাৰে কিমান ভাল লাগে বহি কেনে এটা আজি মই গম পাইছোঁ এটা চৰাই চিৰিকটি মাত আৰু লগতে এটা সুন্দৰ বতাহ বলি আছে ইয়াত এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে মানে দিনটো নহ'লেও মানে আপোনালোকে এটা টাইম ইয়াত স্পেণ্ড কটাব পাৰিব প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকে টাইম এটা কটাব পাৰিব চৰকাৰে আমাৰ ইয়াত যিখিনি সুবিধা কৰি দিছে ঠিকে কৰি দিছে
এইবোৰ চকীত বনাই দিছে ৰাইজ আহি কেনে বহিব পৰাকৈ পাৰ্কৰ দৰে। কিন্তু আমাৰ ইয়াত মানুহ সমাগমটো কম, মানে আমাৰ ইয়াত মানুহ তেনেকৈ অহা নহয়। গাঁৱৰ মানুহবোৰ আহে যদিও মানে ল'ৰাবোৰ আহে কথা বতৰা পাতে। তো সেইকাৰণে অকণমান পৰিৱেশটো মানে ঘাঁহ বন বেছি হৈ আছে। আহিব আপোনালোকে, আহিলে নিশ্চয় আমি চফা কৰিম এইটো, চফা কৰিম। আমাৰ ইয়াত দেখা পোৱা বহুত আছে, সকলোৱে যদি আমি যদি কথা পাতি কেনে চফা কৰোঁ বুলি ভাবোঁ, চফা কৰিম। নোৱাৰিম। আসলে যাবলৈ মানে অলপমান আপোনাৰ হেৰি হৈ আছে। আৰু এই পুখুৰীটোত এতিয়াও বহুত ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু আজি বৰষুণ দিলে কাৰণে পুখুৰীটো মাছখিনি আপোনালোকে দেখাব পৰা নাই বৰষুণ দিলে কাৰণে। কিন্তু সোমাই আছে তলত। ইয়াত ভেট ফুল ফুলি আছে, জুম কৰি দিওঁ। এইবোৰ কেমেৰাই গমেই পোৱা নাই, কিন্তু কৈছোঁ আৰু এইবোৰ ভেট ফুল ফুলি আছে। আৰু এইজোপা আপোনালোকে ভুল গছ দেখিছে। এইবোৰ মানে নিজে নিজে লাগে আৰু গাঁৱৰ মানুহে নিজে নিজে লয় খায়। এইবোৰ নিজে নিজে লাগে। এইজোপা বগৰী গছ খায়ো ভাল লাগে, কিন্তু এতিয়া বগৰী লাগিবলৈ হোৱা নাই। বগৰী লাগি এই বস্তুটো আমি সৰুতে থাকোঁতে এনেকৈ হাতত লৈ এই বস্তুটো এনেকৈ ফুটাইছিলোঁ। আৰু এটা খেল আছে, মানে এইবোৰ আমি স্কুলত যাওঁতে যেতিয়া সৰু আছিলোঁ, ছোৱালীবোৰ মানে দূৰৰ পৰা ছোৱালীবোৰ এনেকৈ মাথাত লগাই খাপকৈ মাৰি ফুটি যায়, মানে বহুত মজা লাগে। মন্দিৰটো আপোনালোকক দেখালোঁ। আমাৰ আঁতৰে এইটো কিবা ফুলজোপা বোলে ভাল লাগিছে, এই ফটো মাৰিছে গধূলি গোপাল ফুল। আপোনালোকে আমাৰ এইফালে গধূলি গোপাল ফুল বুলি কয় এই ফুলটো। আপোনালোকে কি কয় ফুলটোৰ নাম জনাবচোন, আপোনালোকৰ এইফালে কি কয়। আমাৰ এইফালেতো গধূলি গোপাল বুলি কয়। আৰু মন্দিৰটো যিহেতু আপোনালোক গোটেইখিনি দেখালোৱেই। আৰু ইয়াত কৰিবলগীয়া বহুত কামেই আছে, ধৰক যেনে চফা কৰিবলৈ আছে ঘাঁহ বন। আৰু ৰাইজ যদি আহে ইয়ালৈ, ডিব্ৰুগড়বাসীৰ ৰাইজৰ কথা কৈছোঁ, অন্য ৰাইজ হয়তো বহুত দূৰ হৈ যাব পাৰে, আহিব নোৱাৰিব পাৰে, কিন্তু ডিব্ৰুগড়ৰ ল'ৰা ছোৱালী বা ঘৰৰ ফেমিলি লৈ আপোনালোকে আহি ইয়াত ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশত থাকিব পাৰিব দিনটোৰ কাৰণে। এইখিনি যিখিনি ব্লক পৰি আছে ইয়াত, আমাৰ এই ব্লকখিনি দেখিছে, যিখিনি ব্লক হয় এইটো ৰাস্তাটো সুন্দৰ কৰিব, ব্লক পাৰি দিব ইয়াত ধুনীয়াকৈ, তেতিয়া আৰু ধুনীয়া হৈ যাব।